হয়, আজি ইয়াত আহিছোঁ আৰু যিটো প্ৰথমত ছ'চিয়েল মিডিয়াতে দেখি আছিলোঁ আৰু এতিয়া এই উক্ত জেগাত আহিছোঁ, ঘটনাটোৰ জেগাত। যি ঘটনা আমাৰ 20 তাৰিখে হৈ গ'ল এই ঢলমাৰা অঞ্চলৰ আমাৰ আদিবাসী সম্প্ৰদায়ৰ দুই কিশোৰীগৰাকীৰ যি ৰহস্যকৰ মৃত্যুত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিয়ে শোক প্ৰকাশ কৰিছোঁ। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি এই ঘটনাটো কেনেকৈ হ'ল এইটোৰ ক্ষেত্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইটোৱেই দাবী জনাইছোঁ, এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে আৰু তদন্তৰ অন্তত যিকেইজন বৰ্তমান আমি দেখিছোঁ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক যদি তদন্তৰ অন্তত দোষী সাব্যস্ত কৰা হয় তেতিয়া তেওঁলোকৰ শাস্তি এটাই হ'ব লাগে, মৃত্যুদণ্ড, চিধা ফাঁচী। আৰু এইটোৱে আমি জিলা প্ৰশাসন আৰু আমাৰ আৰক্ষী প্ৰশাসন তথা আমাৰ যি আইন মহামান্য আদালত যেন এই ভুক্তভোগী পৰিয়ালে উচিত ন্যায় পায় তাকে আমি কামনা কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা। আৰু এই ঘটনা যিটো পৰৱৰ্তী সময়ছোৱাত যদি এই ভুক্তভোগী পৰিয়ালে এই কিশোৰীগৰাকী দুয়ো ছোৱালীয়ে যদি উচিত ন্যায় নাপায় তেতিয়াহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এইটোৰ ওপৰত পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম, এইটো স্পষ্ট কথা। 이 폭수야 뭐 아마 밑으로 신나 뿌리시. নেচাৰেলিটো আমি এনেকেই হয়, পানী যেতিয়া ভিতৰত